Come on. Sauce was a pretty tough. Just nathaki boy sumo bhabisu okra party eta di diyo. So very cool. Sister battery last আৰু তাইটো নিজে বনাইছে কি ধুনীয়া হৈছে ড্ৰাগন তো দেখাই দিয়া এয়া কি ধুনীয়া সে হাই কমৰ কমলে লাজ কৰে তাই ইনষ্টাগ্ৰামত ফলো কৰিব মই লিংকটো দি দিম আৰু তাইৰ নতুন চেনেলো আহি আছে ইউটিউবৰ চাব আৰু সাবস্ক্ৰাইব কৰিব Hello beautiful people, welcome back to my channel. আৰু মই গৈ আছো জান বজাৰ মোৰ ঘৰত আৰু এয়া দেখিছে কি কৰি আছে ঘৰত ভাল লাগিছিলে আৰু মই অলপমান হেয়াৰ মাছাজ লৈ ল'লো ধুনীয়াকৈ ইমান মজা লাগিছে নহয় গ'ল আৰু এজনী বেটৰীয়ে বনাই আছে কিবা কিবি চাই অলৰেডি ৰেডি আছে আমাৰ এইখিনি মায়ে বনোৱা পকৰা চিয়াৰ্ছ গৰম গৰম চাহৰ লগত বঢ়িয়া লাগিব চচ মাজত পিন্ধি লোৱা Pin. আৰু তাই এতিয়া আমাক তাইৰ আৰ্টছবোৰ দেখাব ইমান ধুনীয়াকৈ বনাইছে তাই আৰু তাইৰ এয়া ষ্টেৰ নাইটছৰ অবছেশ্যনছ চবতেই মানে ষ্টেৰ নাইটছ গিটাৰত ষ্টেৰ নাইটছ বনাইছে মাৰ্কছ ইভেন তাই ষ্টেৰ নাইটছৰেই পিন্ধে মানে বনাই লৈছে নিজে নিজে ইমান বেছি অবছেশ্যনছ তাইৰ আৰু ইমান ধুনীয়া ধুনীয়া পেইণ্টিংছ ভাল লাগে চাই টেলেণ্ট আছে ছোৱালীজনীৰ বহুত আৰু এইটো আমাৰ ঘৰৰ লিঅ' এখন তাই লিঅ'ৰ লগত ফটো উঠিছিলে আৰু ফটোখনৰ পৰাই তাই বনাইছে ইমান ধুনীয়া হৈছে আৰু আছে বহুত এইবোৰ ইমান ধুনীয়া ধুনীয়া আৰু যদি কাৰোবাক মানে এইবোৰ লাগে ন লাইক বেক কভাৰ ফোনৰ আৰু যিকোনো কাষ্টমাইজ ৱৰ্কৰ কাৰণে তাইক কণ্টেক্ট কৰিব পাৰে তাইৰ আৰু এইটো গজু মোৰ ফেভৰেট এনিমে কেৰেক্টাৰ আপোনালোকৰ যদি বেকত লাগে ন বেক কভাৰত দেন কণ্টেক্ট কৰিব পাৰে এইজনী হৈছে মুখখন নেদেখাই লাজ কৰে বেটৰী এইজনী হৈছে বেটৰী খালি হাঁহিব জানে ইয়া দেখাব এয়া আৰু বহুত মস্তি কৰাৰ পাছত আমি ওলাই আহিছোঁ ভেলি ভিউ ইমান ধুনীয়া আৰু ইমান খালী হৈ আছিলে এইটো টাইমত আমি যোৱাৰ টাইমত ভাল লাগিছে আৰু আমি বহুত ফটোজ খিচিলোঁ এইবোৰ ধুনীয়া ধুনীয়া ফটোজ আৰু বহুত মস্তি কৰি মই আহি গৈছোঁ এতিয়া পিজিলে গৈ আছোঁ হোষ্টেলতো ছোৱালীকেইজনী আছে আৰু ভাবিছোঁ হোষ্টেল গৈ আজি এটা প্ৰি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিম আৰু মই গ্ৰচাৰিজখিনি লৈয়ে ল'লোঁ আৰু ফটাফট মানে ছোৱালীবোৰ চব ঘৰলৈ যাব ন খ্ৰীষ্টমাছতো নাথাকিবই চ' মই ভাবিছোঁ সৰু সুৰা পাৰ্টি এটা দি দিওঁ তাহাঁতক ভাল লাগিব নিউ ইয়েৰ আৰু খ্ৰীষ্টমাছ একসাথ চ' মই ফটাফট বজাৰবোৰ কৰি ল'লোঁ আৰু হৈ গ'ল এতিয়া মই যাওঁ ফটাফট বনাব লাগিব নীলাক্ষীয়ে মোক হেল্প কৰিব অলপমান এণ্ড কেকো লৈছোঁ ইয়াৰ পৰা
আৰু দেৰিও হৈছে, সোনকালে বনাই লওঁ। মই বনাম চিলি চিকেন, পনীৰ চিলি মছলা হয়, বাট মই এনেকৈ পানীৰ লগত মিলাই চিকেনত দি দিম আৰু ভালকৈ চিলি চিকেন টাইপ লাগি যাব। আৰু এইবোৰ পাস্তা বনোৱাৰ কাৰণে যোগাৰ নীলাক্ষীয়ে বনাব পাস্তা, আৰু এইবোৰ চব ৰেডি হৈ গ'ল। আমাৰ খ্ৰীষ্টমাছৰ কাৰণে ড্ৰামছ অফ হেভেন, চিলি চিকেন মই বনোৱা পাস্তাখিনি যে ইমান টেষ্টি হৈছে নহয়।